গুড মৰ্ণিং এভৰিৱান। এয়া আজি আমি ওলালোঁ ফুৰিবলৈ। এই ভতিজীজনীক দেখিছে নহয়, ৰামায়ণৰ কাহিনী কৈ আহিছে। ক'ৰ পৰা ক'লে আৰম্ভ কৰিছে তাইহে জানে। এতিয়া ওলালোঁ ফুৰিবৰ কাৰণে, কিন্তু বেছি দূৰ নহয়, ওচৰতে 4 দিনৰ কাৰণে মানে আমি অসমতেই ফুৰিম। অকণমান উজনি অসমৰ ফালে ফুৰিবলৈ ওলাইছোঁ। ধুনীয়াকৈ গোটেইকেইটাই ঠাণ্ডাত কাপোৰ কানি ভৰি উঠাই লৈছে, চাওকচোন। অৱশ্যে ভিডিঅ'টো দিয়াত মোৰ অকণমান পলম হ'ল। খুব ঠাণ্ডাৰ বাবে আমি অকণমান পোহৰ হওঁতেহে ওলালোঁ। এয়া আমি আহি টিলিঙা মন্দিৰেই পালোঁ। বহুত দিনৰ পৰা আহিম বুলি ৰৈ থাকি সপৰিয়ালে টিলিঙা মন্দিৰলৈ আহিলোঁ। ইমান ধুনীয়া লাগে নহয় টিলিঙা মন্দিৰৰ বাহিৰৰ পৰা, চাৰিওফালে টিলিঙাৰে আৱৰা। অৱশ্যে আমাৰ হাতত সময় গোটেই কম, সেইকাৰণে বহুত ঠাইত যাবলগীয়া হোৱাৰ কাৰণে টিলিঙা মন্দিৰত আমি বেছি পৰ নকৰি চাকিগছ জ্বলাই আকৌ আমি শিৱসাগৰৰ অগ্নিনাভ মন্দিৰলৈ যাত্ৰা কৰিলোঁ। খুব ধুনীয়া পৰিৱেশ দেই, চাই থাকিব মন। আকৌ আহিম দেই টিলিঙা মন্দিৰলৈ, চাৰিওফালে টিলিঙাৰেই টিলিঙা। এয়া আমি আহি পালোঁ আকৌ শিৱসাগৰ নাজিৰাত থকা অগ্নিনাভ বাবা মন্দিৰলৈকে। ইমান মানুহ নহয়, আহি লাইন পাতি দেখিলোঁ যে এতিয়া ভাবিলোঁ পূজা দিয়া নহ'ব, তথাপিও আকৌ লাইনত থিয় হৈ এবাৰ বাবাক দৰ্শন কৰিলোঁ। বহুত মানুহ, ইমান ধুনীয়া পৰিৱেশ নহয়, বিভিন্ন স্থানৰ পৰাই যাত্ৰী অহা যোৱা কৰিছে। লগতে ইয়াক ক্ষীৰ দিছে, ভতিজীজনী ক্ষীৰ খাই ভাল পায় যে